हेलो गाइस ভালে আছেনে আপোনালোক আজি মই আপোনালোকৰ কাৰণে এটা আনকমন ৰেচিপি লৈ আহিছোঁ বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কি কৰিব লাগে তো জানে মই কৈ আছোঁ আপোনাক যিসকল নতুনকৈ চেনেলটো লৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কিয়নো আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকৰ বাবে খুব গুৰুত্বপূৰ্ণ এয়া বাৰী ভাত কেৰেলা বাৰীৰ পৰা ছিঙি আনিছোঁ পানী হৈছে বুলি কৈছিলোঁ যে পানী হোৱাৰ কাৰণে গছজোপা মৰি যাব আৰু সেইকাৰণে ছিঙি লৈ আহিছোঁ পকি গৈছে প্ৰায়বোৰ ভাতকেৰেলা তাৰপিছত মই পিছে ইমান ভাল নাপাওঁ ভাতকেৰেলা খাই আগতে তাৰপিছত এতিয়া মই এটা বেলেগ ৰেচিপি বনাম ভাতকেৰেলা ৰেচিপি বেলেগ এটা ষ্টাইলত বনাম আৰু ভাল নাপালেও আপোনালোকে নিজেই খাবলৈ বাধ্য হ'ব মই সঁচাকৈ মই আজি আপোনালোকক বনাই খুৱাম কি আৰু কোনো খুৱাব পাৰিম ন বনাই দেখাম আপোনালোকেও তেনেকৈ এবাৰ বনাই চাবচোন এতিয়া মই আপোনালোকক দেখাম কেনেকৈ ভাতকেৰেলা বনালে নোখোৱা মানুহেও খাব পাৰিব বিশেষকৈ মই খাইছোঁ ঠিক আছে চাওক প্ৰথমে মই ইয়াৰ পৰা ভাতকেৰেলা আৰু পিঁয়াজ ৰুকি লওঁ এয়া চাওক মই ৰুকি ল'লোঁ এচিকুটমান আদা পিঁয়াজ এটা তাৰপিছত ভাতকেৰেলা দুটা আৰু অকণমান নৰসিংহ পাত লৈছোঁ এতিয়া মই প্ৰথমে কেৰাহীত তেল গৰম কৰি অকণমান পাঁচফোৰণ আৰু এটা তেজপাত দি প্ৰথমে ভাজি লওঁ চাওকচোন কেনেকৈ বনাইছোঁ মই এয়া হৈ যোৱাৰ পিছত মই পিহি ৰখা পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ৰঙা হৈ আহিছে দেখিছেনে ইয়াত মই এতিয়া আদাখিনি আৰু নৰসিংহ পাতখিনি দি দিম দি পেলাই ভাজি দিম এইখিনি ভাজি প্ৰায় হৈ গৈছে এতিয়া মই জিৰা আৰু ধনিয়াৰ পাউডাৰ অলপমান দিছোঁ আৰু তাৰপিছতে অকণমান হালধি দি দিছোঁ এইখিনি ভাজিলোঁ ভাজি পেলাই যেতিয়া তেল ধুনীয়া আহিব ভাজি হ'ব তাৰপিছত মই কাটি ৰখা ভাতকেৰেলাখিনি দি দিম আচলতে ভাতকেৰেলা বহুতেই খাই বেয়া পায় আৰু সেইকাৰণে এই পদ্ধতিটো আপোনালোকে বনাই খাই চাবচোন বিৰাটেই ভাল লাগে একেবাৰে শেষত মই আৰু এটা বস্তু ইয়াত এড কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব এতিয়া আপোনালোকে ভাতকেৰেলাখিনি এড কৰি দিব নিমখো জোখমতে এই সময়তে আপোনালোকে অলপ দি দিব আৰু ভাজি থাকিব ৰঙা হোৱালৈকে এনেকৈ ল' ফ্লেমত 10 পৰা 15 মিনিট ভাজি ৰখাৰ পাছত এনেকৈ ৰঙা হৈ আহিছে চাওক ৱাও কি ধুনীয়া গোন্ধটো মোৰ নাকত লাগিছেহি সঁচাকৈ মই কৈছোঁ আপোনালোকে এবাৰ বনাই খাবই খাব একেবাৰে শেষত চাওক মই কি কৰিছোঁ এটা কণী এনেকৈ ইয়াত ভাঙি দি দিছোঁ কণীনো কোনে বেয়া পায় হয় নাই কণী এটা ইয়াত এড কৰি দিব অপশ্যনেল হয় কণী নিদিয়াকৈ এইটো খাব পাৰে কিন্তু মই কণী এটা দি দিছোঁ আৰু এতিয়া মোৰ ৰেচিপি ৰেডি আপোনালোকে প্লিজ এবাৰ বনাই খাব সকলোৰে ঘৰত আৰু মই এইটো টেষ্ট কৰি এবাৰ খাই জনাই দিওঁ কেনেকুৱা হৈছে আপোনালোকক কি ক'ম আপোনালোকক আৰু মই ক'লেতো নহ'ব ন নিজে বনাই নিজে কৈছোঁ কি হ'ব আৰু প্লিজ এবাৰ নিজেই ঘৰত ট্ৰাই কৰিব আৰু যদি কোনোবা ভাতকেৰেলা নোখোৱা আছে ঘৰত নহয় তেনেহ'লে এনেকৈ এবাৰ বনাই জৰুৰ খুৱাব আৰু তাৰপিছত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে